মাকৰ মৰম আৰু আজি ডিগবৈ যোৱা কথা আছিলে তো ডিগবৈ যোৱা কেঞ্চেল হ'ল মানে লগৰজনৰ গাড়ীখন মানে কিবা খুন্দিয়ালে বুলি হাই ফ্ৰেণ্ডছ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই যাওঁ এতিয়া দুলীয়াজান আৰু এতিয়া 10টা বাজিলে তো এতিয়া কণী দি থৈ আহোঁগৈ কালিয়ে দিয়া কথা আছিলে খালি দিয়া নহ'ল বৰষুণ দিলে মানে এতিয়া যাওঁ আৰু এইফালে মায়ে কাগজ পত্ৰ চেক কৰি দিছে মাকৰ মৰম পলিউশ্যন কেতিয়া আছে চাই দিছোঁ আৰু এইফালে 2 কাৰ্টন লৈছোঁ এইফালে বান্ধি ল'ব লাগিব ইয়াত তাৰপিছত হেলমেটটো এইটো নিপিন্ধো ইটো পিন্ধিব লাগিব ইয়াত ভৰাই দিছোঁ দেই আৰু এতিয়া দুলীয়াজান পাওঁ হ'লোহি আৰু এইফালে মধুটিং হৈ আহিছোঁ আৰু অলপ দেৰি আছে ৰখি ল'লোঁ মানে তাৰপিছত এতিয়া কণী দি আকৌ চাওঁ ডিগবৈ যোৱা কথা আছে যদি বতৰ ভালকৈ যাম আৰু তো ভিডিঅ'টো চাই দিবা ক'লে তো এতিয়া দুলীয়াজানৰ পৰা আহিলোঁ দানা এবেগ লৈ আহিলোঁ দানাও নাছিলে স্কুটিতে লৈ আহিলোঁ সেইকাৰণে এবেগে আনিলোঁ এতিয়া ড্ৰেছ পাতি খুলি আকৌ দানা দি এতিয়া ডিগবৈ যোৱা কথা আছে এতিয়া ডিগবৈ যাম চাগে তো ভিডিঅ'টো চাই দিব সেইফালে আৰু আজি ডিগবৈ যোৱা কথা আছিলে তো ডিগবৈ যোৱা কেঞ্চেল হ'ল মানে লগৰজনৰ গাড়ীখন মানে কিবা খুন্দিয়ালে বুলি কৈছে তো গৈ পিনে চাইও আহিব লাগিব ৰাতিপুৱা পানীত পঁইতা ভাত তিয়াই থৈছিলোঁ যোৱাকালি ভাত আছিলে এতিয়া ভোক লাগিছে পঁইতা ভাত খাম পঁইতা ভাতৰ লগত এতিয়া ককৰা চাটনি মায়ে বনাই আছে তো ককৰা চাটনিৰ লগত পঁইতা ভাত খাম তো ভিডিঅ'টো চাই থাকিব এতিয়া আপোনালোকক দেখাওঁগৈ ককৰা চাটনি কেনেকৈ বনাইছে আৰু গৈ পিনে লগৰজনৰ ঘৰত চাই আহিবগৈ লাগিব কিনো হ'ল তো ভিডিঅ'টো চাই দিব সেইফালে এইফালে প্ৰথমতে ফ্ৰাই কৰি লৈছে ফ্ৰাই কৰাৰ পিছত মিক্সাৰত দি দিম আৰু এইফালে দেখিছে এইখিনি মচুন্দৰী আৰু মান ধনিয়া আনিম তাৰপিছত পদুনা অকণমান এইফালে আছে ৰেষ্টটো ফালে আছে তো এইফালে পদুনাখিনি মচুন্দৰী ছিঙি লওঁ আৰু এতিয়া ধনিয়া এটা নাপায় সেইটো কাৰণে মান ধনিয়া আছে মান ধনিয়া বেছি নহ'ব 2-3 কিলোমান আছে তো লৈ লওঁ আৰু ইয়াতো পদুনা মান মান ধনিয়া এইটো মচুন্দৰী এইফালে বাই ছিঙি থাকক মই পদুনা হয় ফুলটো চাওক বা কি বুলি কয় নাজানো বাৰু পাত ফুল মায়ে আনিছে কিমান ধুনীয়া মজা লাগে মোৰ এইফালে পদুনা অৱস্থাই নাই হয় এইফালে আছে এইখিনি পদুনাটো দিলে ভাল লাগে আৰু এইফালে এইখিনি ল'লোঁ পদুনা আছে এইটো মচুন্দৰী আছে ল'ব পাৰিবা এয়া মান ধনিয়াও পাইছোঁ লৈ লওঁ এইটো নগা ধনিয়া বুলিও কৈ গৈছে মানে মান ধনিয়া বুলিয়ে কওঁ হৈ যাব বেছি নালাগে আৰু এইফালে চাওক এইটো মাটি কঁঠাল লাগিছে বান্দৰে দেখা নাই অকণমান জেং চেং দি থৈ দিয়া আছে তো সেইটো কাৰণে বান্দৰে দেখা নাই নহ'লে খাই দিয়ে যোৱা বছৰ লাগিছিলে তো সেইটো খাই পেলালে এবাৰ এটা লাগিছে আৰু এইফালে কলডিল 2টা পাৰিলোঁ এইফালে চেনিকলৰ কলডিল 2টা তো পৰাটো নেদেখালেও দেখাব নোৱাৰিলোঁ আৰু এইফালে আৰু এটা আছে এইটো দেখি পাইছে নাই জানো এইটোৰ পৰা পাৰিলোঁ তো এইটো হোৱাগৈ নাই পিছত হ'লে মানে খাম আৰু এইকেইটা পুৰি খাব লাগিব পুৰি খাম ধুনীয়া সেইকেইটা পুৰি খাব লাগিব এইফালে ককৰা কেইজনী আছে 6জনীমান এইটো ডাঙৰটোত পিচ নাখায় মানে এইটো জুইচ বনোৱা হয় সেইটো কাৰণে এইটোত দিছে তো পিচি লওক
এইফালে মাটি কঁঠাল এটা আছে, এইটো খাব লাগিব ৰ'দ দিলে। অঁ আজিয়ে খাবি নেকি? অঁ আৰু এইফালে পঁইতা ভাত আৰু ইয়াত ককৰা আছে, ককৰা চাটনি এইখিনি। তাৰপিছত এইফালে কি বুলি কয় আলু পিটিকা আৰু ভাত কেৰেলা, টেঙা এপিচ আৰু পিঁয়াজটো লৈছোঁ। আৰু এইফালে পূৰা ৰেডি, এইফালে পঁইতা ভাত আৰু পিঁয়াজ আৰু এইফালে চাটনি আছে। এতিয়া খাই লওঁ পটাপট। মজা আছে পূৰা। তো এতিয়া খাই লওঁ। আৰু এইফালে এতিয়া লগৰটোৰ ঘৰত আহিলোঁ। তাৰ গাড়ীখন মানে গৰুৱে খুন্দিয়ালে, মানে বৰ বেয়াকৈ খুন্দিয়ালে। আপোনালোকক দেখাওঁ ৰ'ব। এইফালে গৰুৱে ঘঁহনালে মানে ৰাতি গোটেই অৱস্থা বেয়া, একদম মন ডাউন। সেইকাৰণে আজি নগ'লেহি। এইফালে চব একদম খতম কৰি দিলে, এইটো দেখিব বেয়া লাগিছে পূৰা। এইফালে তো সেইকাৰণে আজি ডিগবৈ যোৱা নহ'ল। তো চাওঁ আকৌ কেতিয়া মিলে। আমাৰ মানে নিমিলিছে এইকেইদিন, সেইকাৰণে যোৱা নহ'ল। আজি সেইকাৰণে লগৰটোৱে নাযাওঁ বুলি ক'লে, তাৰ মন বেয়া, সেইটো কাৰণে ভিডিঅ' কৰিবলৈ মন নাই বুলি ক'লে। সেইটো কাৰণে আজি নগ'লোঁ। বেলেগ দিনাখন যাম, কোনদিনাখন মিলে। তাৰ ডিগবৈ মিউজিয়াম আৰু ভাল ভাল জেগা আছে, দেখাম। তো এতিয়া ওপৰলৈ যাওঁ, সি ওপৰত আছে। আৰু এতিয়া লগৰটোৰ ঘৰৰ পৰা মানে ঘৰলৈ নাহি মানে মই ডাইৰেক্ট পাচলিলৈ গ'লোঁ। মানে বজাৰ কৰিবলৈ নহয়, মানে পিঠা আৰু চুজি আনিবলৈ কৈছিলে। তো পিঠা আৰু চুজি লৈ আহিলোঁ। কিবা ইডলি নে পিঠা বনাই, তো সেইকাৰণে আনি দিলোঁ। আৰু এতিয়া ড্ৰেছ কৰি লওঁ, আৰু এতিয়া কাপোৰ চাপোৰ সলাই ল'লোঁ, মুখ হাত ধুই ল'লোঁ। আৰু এইফালে বায়ে পিঠা আৰু চুজি আনি দিছিলে, হেৰি বনাইছে, ইডলি বনাই ন। মই পিঠা বনাব বুলি আহিছিলোঁ, খালি ইডলি বনাব, ইডলি টাইপৰ পিঠাই আনো। আৰু এতিয়া মই যাওঁ গেট মাৰিবলৈ, পাহৰি থাকি আহিলোঁ। গেট মাৰি থৈ আহোঁ। আৰু এতিয়া গেট মাৰি আহিলোঁ। আৰু এইফালে ভৰি ধোৱা একদম পূৰা মজা হেৰি, এইফালে ভৰি ধুবলৈ। আৰু এতিয়া গেট মাৰি আহিলোঁ, ধুনীয়া মাৰিব লাগিছিলে। এতিয়া বৰষুণত তিতি মাৰিলোঁ, তিতি নহয় আৰু ছাতি লৈ। এতিয়া বায়ে এফালে পাকঘৰত পিঠা বনাই আছে। এইফালে এইটো ইডলি ষ্টেণ্ডত বনাওঁ কাৰণে ইডলি পিঠা বনাই। तो यहाँ पे তোৰ হাতখন এনে ষ্টিলৰ ন, একো নহয়। এতিয়া ইয়াক ঢাকি দিব লাগিব। বহুত দেৰি লাগিব, 5 মিনিট নালাগে, ভাতটোহে লাগে, ভাতটো। আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মোৰ মোবাইলত মানে বেটেৰী একদম কম, 10% আছে। বেটেৰী বেকআপটো বহুত বেয়া, সেইটো কাৰণে এতিয়া চাৰ্জ দি তাৰপিছত আকৌ এডিটিং কৰিব লাগিব। তো সেইকাৰণে আৰু আজি ভিডিঅ'টো ইমানেই। অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।